আরে ভাই दावराव दावसे आदै सरि 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 दम दङब्ला दावराव देख्रेब आदैखौ आं चेलेन्ज खालामदों दिनै गुवाहाटी हाइकर्टआव चेलेन्ज खालाम बा सुप्रिम कर्टआव चेलेन्ज खालाम आंबो नायगोन बेखौ बर' राजा फोलेरनि सुबुं মই थरि কৈছিলো भाई मुक राजकुमार बनाव বুলি মইতো কোৱা নাই কাৰ কিমান দম আছে চাই লম ওপেন চ্যালেঞ্জ টু दावराव देख्रेब नार्जारी आई डोंट केयर যোৱাকালি दावराव देख्रेब नार्जारी नामটো অলপমান কনফিউজ লাগে শুনিলে কিবা दावराव दावसे নিচিনাহে শুনা পাও মই মাজতে दावराव दावसे নেকি সৰি নহয় दावराव देख्रेब তো दावराव देख्रेब नार्जारी আदैয়ে কি কৰিছে কালি কালি কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ কিবা কিবি হেন টেন আরে ভাই दावराव दावसे आदै सरि 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 नामটো মই सरि মই ক্ষমা কৰিছো নামটো মোৰ ভুল হৈছে दावराव देख्रेब नार्जारी दावराव दावसे নহয় এই दावराव देख्रेब नार्जारीয়ে নিজৰ কাহিনীবিলাক পাহৰি গল নেকি যে 2015 চনৰ যেতিয়া তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটি বড়ো থুনলাই সান 16 নৱেম্বৰ 2015 বড়ো থুনলাই সানত কি কৰিলে তেওঁটো নিজে বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পুৰা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইস চেঞ্চেলৰৰ লগত दावराव देख्रेब नार्जारी জনজাতি সুৰক্ষা মঞ্চ তাৰ পিছত বিভিন্ন ইন্টেলেকচুৱেল বিলাকে তেওঁলোকেইটো ঘোষণা কৰিলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ বড়োনী ৰাজখংগুৰ বড়ো ৰাজা ফলেৰনি সুবুং মই থৰি কৈছিলো ভাই মুক ৰাজকুমাৰ বনাও বুলি মইতো কোৱা নাই আৰু মই জানো আসলে আপোনালোকে নাজানে दावराव देख्रेब नार्जारीৰ মানে কি কওঁ এজন গুমৈ আছে মই নামটো নকও সেই গুমৈটো বেচেৰা মানে ক্যান্ডিডেট পাব পাৰে নাপাব পাৰেটো এইটো টেনচনত दावराव देख्रेবৰ মানে অলপমান এলাৰ্জি হৈছে আসল কথাটো মই কৈছো আৰু दावराव देख्रेब नार्जारीয়ে দেখোন মোক নিজে কোলাত লৈ ডাঙি একদম জয় বড়ো ৰাজখংগুৰনি জয় বুলি কোনে কৈছিল স্যার বুংদং বেখো যে জয় বড়ো ৰাজখংগুৰনি জয় दावराव देख्रेब আদি আছে বেখো বুংদং তো दावराव देख्रेब আদিক মই এটা কথা কৈছো 2015 কি কৰিল 2016 চনত আপোনালোকে ৰামফল বিলত কি প্ৰগ্ৰাম কৰিলে 2017 চনত কি প্ৰগ্ৰাম কৰিলে সংকোচ জাৰিমিনাৰী খেৰাই এই জাৰিমিনাৰী যেটো খেৰাই সংকোচ হিষ্টৰিকেল বাথৌ খেৰাই হেতু কোনে কৰিলে 2016 চনৰ জানুৱাৰীত হে কোনে কৰিলে 2017 চনত তাতে दावराव देख्रेब আছিল না নাই যদি আছিল তালে তেতিয়া পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু दावराव देख्रेब কি কাৰণে একলগে আছিল তাৰ উত্তৰটো दावराव देख्रेब नार्जारीয়ে এনসারটো দিলে মই ভাল পাম আৰু দম আছে যদি दावराव देख्रेब ডাঙৰীয়াক মই চ্যালেঞ্জ কৰিছো দম দङब्ला दावराव देख्रेब आदैखौ आं চ্যালেঞ্জ खालामदों दिनै যে দম আছে যদি नों आंना বিষयै বা आंना हेंथायै गुवाहाटी हाइकर्टआव চ্যালেঞ্জ खालाम बा सुप्रिम कर्टआव চ্যালেঞ্জ खालाम आंबो नायगोन बेखौ ময়ো চাইলম কিমান কিসকা কিতনা হে দম ওপেন স্টাইলত কৈছো লিডাৰৰ স্টাইলত মই আজি ভাষণ দিয়া নাই কাৰ কিমান দম আছে চাইলম ওপেন চ্যালেঞ্জ টু दावराव देख्रेब नार्जारी आई डोंट केयर थैंक यू